হেল্ল' অ' লেবুকাই অ' বিহু বুলি ফোন এটা কৰিছোঁ আৰু বিহু খাবলৈ আহিবি হেৰি বিহু খাবলৈ আহিবি আকৌ গোটেইখন বনাইছোঁ আই পিঠা বনাইছোঁ লাড়ু বনাইছোঁ তোৰ যি ইচ্ছা তাকে খাব পাৰিবি আৰু আহিবি আকৌ লগে ভাগে যে খালে কিমান ভাল লাগিব ন আহিবি আহিবি বহুত দিন দেখা নাই দুয়োটাই লগো কৰিব পাৰিম বোৱাৰীজনীয়ে পিঠা চিঠা পুৰি থাকিব নহয় আমি দুয়োটাই তেতিয়া আহি পথাৰৰ মাজে ভেলা ঘৰটোতে দুয়োটাই কথা পাতিব পাৰিম এইবোৰ ইমান ৰোমান্টিক কথা পাতি আছো মাজনী আছে দেউতাও আছে দেউতাৰ লগত পাতি দি বাৰু তই হেৰি নহয় এই ভিতৰত কিবা কাম কৰি আছে বোলা নবৈও আছে নবৈ মোৰ ওচৰতে আছে লাগে নি কি আপুনি নাটক কৰিবলৈ আহিছে মই শুনিছো হে লেবুকাই দি বিহু খাবলৈ আহিবি দেই মই শুনা নাই বুলি ভাবিছো কি পাতিছে ৰোমান্টিক কথা লাজ লগা নাই এই বয়সত মনে মনে মোক ফোনটো আনি কি কথা পাতি আছে আপুনি এইবোৰ আজি আপোনাৰ মই হাতে লুটে ধৰিছো আজি যদি আপোনাৰ কথা দেউতা আগত নকওঁ চাই ল'ব গধূলি আপোনাৰ কি দশা হয় পাব মজাটো ৰ'ব মনে মনে কথা পাতিবলৈ সেই বয়সত বোৱাৰী তই দেউতাৰ আগত সেইবোৰ কথা নকবি মই তই যিহকে কৰিবলৈ ক'ব তিহকে ঠিক আছে তেনেহ'লে নকওঁ কিন্তু যি কৰিবলৈ কওঁ সেইটো নকৰিলে চাবি কিন্তু একদম একদম খুলি দিম চব আগতে কৰিম তই খালি বাপেৰ আগত নকবি আকৌ নকওঁ কোনে ফোন কৰে এখেতে ফোন কৰিছে হেল্ল' কিনো কৰিবা হেৰি আৰু কাম চাম কৰি গোটেই কঁকাল চকাল বিষ হৈ গৈছেগে গম পাইছানে তোমাৰ মাৰাই মোক একদম কাম কৰোৱাই লাগিছে কামকে কৰি আছো আৰু মায়ে মানো কি আৰু হেৰি ঠেঙৰ ওপৰত ঠেং তুলি খোৱাহে মই কৰি মেলি দিছো মায়ে আৰু খাইছে ওপৰতে এতিয়া কি কৰিছা মানে এই ছাগলীজনীয়ে বৰ হেৰি চিঞৰি আছিলে তাকে লৰাবলৈ আহিছো কি হেৰি ছাগলী ছাগলী হেৰি এনি টাইম চিঞৰি থাকিব নি আৰু কিবা শুনিবা নে ছাগলীজনীয়ে বেয়া আছে কৈছো নে গাভিনী হৈছে নেকি সেয়া আকৌ হেৰি তাকে কৰি আছিলো হ'ব দিয়ক আৰু নহ'লে হেৰি মোৰ ঢেৰ কাম আছে আৰু পাই ঠিক আছে মাছকেইটাও বাচিবলৈ আছেচোন এইবোৰ মানে মোৰ কামেই অন্ত নাইকিয়া হ'ল এইবোৰ মাছ মোবাইলটো ক'ত গ'লনো মা এইফালে আহকচোন গৈছো কি হ'ল হেৰি মোৰ ভাগৰ মোবাইলটো আনকচোন ক'ত আছে মোবাইলটো চোন এইখিনিতে আছে দিয়ক মোবাইলটো একেবাৰে ওচৰতে আছে এহাততে আছে তাই আকৌ সেইকণো আনিবলৈ তাৰমানে তাই মোক কাম কৰাইছে নহ'লে আকৌ কথাবোৰ বোৱাটোক লগাই দিম বুলি কৈছিলে নাই মই আকৌ কৰিম বুলি ক'লো যে মোৰ জানো মুখখনো গৈছো কি হ'ল চেণ্ডেলটো এইখিলে দিয়কচোন পিন্ধাইও দিব লাগে নেকি নালাগে যাওক মা কি হ'ল কাপোৰখন দিয়কচোন ইমান ঠাণ্ডা লাগিছে এহাতৰ পৰাও তই নিব নোৱাৰা হলি নে ঠাণ্ডা লাগিছে যাওক এতিয়া আপুনি কি কাম কৰে কৰি থাকক তই যে সেই মোৰ এটা কথা গম পালি বুলি এটাকে ইমান ফাইদা উঠাইছনে সেইজনী ডেৰ ফুটি বহি আছে তাই মোৰ সপোনত কাটিবলৈ আহে আজি বাস্তৱত বাপেকে তাইক এহেকা দি থৈ যাম কিনো হৈ পৰে ভয় খাব এইজনী ডেৰ ফুটি বহি আছে দিছে নে কেনেকে এক দিম এতিয়া মই সেইকাৰণে বাপেকে আজি মই হেকা দিছো
এইটো পালোঁ এইটোৱে পালোঁ হ'ব এজনী কোনে মাৰিলে ঐ মোক আইঅ এজনী কোনে মাৰিলি ঐ মোক জমনি নিয়াবে খালে ঐ তেজ খালে অ বোৱাৰী ঐ আহ মানুহে গাড়ী চলালেহে হেলমেট পিন্ধে ঘৰত মোনা পিন্ধা কিবা নিয়ম উলিয়াইছে নি এই চৰকাৰখনে কি হ'ল আপোনাৰ কোনে পিন্ধালে কোন জানো ক'ব নোৱাৰো এইটোৱে এনেকুৱা মাৰিছে পিন্ধাই লৈ আইঅ' কোনে মাৰিলি হেৰ' আমাৰ বুঢ়ীজনী এইজনীচোন দেহফুটি নহয় পটেশ্বৰী হয় তাইকে বাৰু মাৰিলোঁ নহয় এতিয়া মোক খাব কলি যাওঁ এইবাৰ সঁচাকৈ ঘাপ খাম